কি বনাই আছে দেখাই আছে আপোনালোকক কি বনাই আছে ৰে কিতে বাংকু কি বনাই আছা ক না আরে কোনেও নকয় কি কি দে কি হৈ আছে কি বনাই আছা কি বনাই আছে ক না ভাই আরে কি বনাই আছা আরে কোনেও নকয় ক না ভাই কি বনাই আছা আরে কি যি বনাব ভাই ক না কি বনাই আছা কোনেও নকয় কি যি হ'ব তেনে মই কৈ আছোঁ ৰ'ব বাৰীৰ লগতে এতিয়া নয়াচাৰা বিল আৰু বিলৰ ওচৰতে আছোঁ মজা খাৱা আৰু এটা একটা বহা বস্তু মানে বনাই আছে বহা জাগা চেঙেৰা মাখাই বনাও বনাও জলদি বনাও এতিয়া মানে আড্ডা মাৰা জাগা হ'ব একদম পুৰা ফিৰফিৰানি হাৱা আৰু বিলৰ কাপ মানে একদম মজা লাগিব এইফালে জাকেংকা হাৱা মাৰি আছে আৰু থাকিব আৰু এইফালে বিলৰ ভিউ এটা দেখাই আছোঁ চাওক না কি মজা ভিউ সন্ধিয়া সময় কি ধুনীয়া লাগিছে এইফালে পূৰা কাম চলি আছে সকলোৱে লগে ভাগে মানে কৰি আছে বেছি সময় নালাগে হ'বই আৰু এইফালে প্ৰায় ৰেডি খালি ফিনিচিং বাকী আছে আৰু এইফালে চাওক কেনেকুৱা ডিজাইন হৈ গ'ল মোটামুটি অলপ ফিনিচিং দিব বাকী আছে এইফালে দেখা পাইছেনে হাঁহকেইটা ৰাতিপুৱালৈ মানে বিলতে আহে সন্ধিয়ালৈকে ইয়াতে থাকে এইখন দেখা পাইছেনে বহা জেগা বিলৰ লগতে আমাৰ এইখন বাৰী ঘৰৰ লগতে বাৰীখন বাৰীৰ লগতে বিলখন ইয়াতে এখন মানে ধুনীয়াকৈ বহা জেগা বনালোঁ দুপৰীয়া হ'লে ইয়াতে ধুনীয়াকৈ বহি থাকক আৰু মানে ধুনীয়া বতাহ আহি থাকিব ইয়াতে মানে যদি অলপ সময় পাওঁ কেতিয়াবা ইয়াতে আহি বহিম আমাৰ ভাইটিহঁতে মিলি বনালোঁ এতিয়া কমপ্লিট হোৱা নাই বাৰু অলপমান বাকী আছে এইখিনি মানে অলপ ফিনিচিং দিব আছে ইয়াতে অলপ ধুনীয়াকৈ বান্ধিব আছে আৰু অলপ মানে টাইটকৈ বান্ধিলে যাতে এইখিনি আগবাঢ়ি নাযায় মানে পৰি নাযায় কিন্তু বান্ধিব বাকী আছে তো হ'বই আৰু কেনেকৈ বনালোঁ মানে কমপ্লিট হোৱা নাই যদিও কেনেকৈ বনালোঁ মানে তাকে আপোনালোকক অলপ দেখুৱালোঁ কেনে পালে কমেণ্ট কৰি জনাব